নমস্কাৰ 5 মিনিটত পোলাও চাওঁচোন আহক কেনেকৈ বনালোঁ। দুকাপৰ জোখত এয়া বাসমতি চাউল লৈ লৈছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ ধুই ল'ম। এয়া ধোৱা হৈ গ'ল। মই তাৰ লগত বাকী যিখিনি বস্তু লাগে সেইখিনি গোটাই লৈছোঁ। কেইটামান খিচমিচ লৈছোঁ, এইকেইটা কাজু, অকণমান চেনি, দুটামান ইলাচি, লং, অলপ ঘিউ লাগিব, অলপ ৰিফাইন তেল লাগিব। এয়া ৰিফাইন দিছা ন? ঘিউ এনেকৈ 2 চামুচ দি লৈছোঁ। ইয়াত এতিয়া কাজু, খিচমিচ, লং ইলাচি দিয়া হ'ল। এতিয়া এই খিচমিচকেইটা মানে এনেকৈ অকণমান ৰঙা হোৱালৈকে ভাজিব দেই, অকণমান দে যোৱা নিচিনা হ'লে ভাল হয়। এতিয়া ইয়াত এয়া চেনিখিনি দিছে চাউল দেই, চাউলবোৰ অলপ সময় ভাজিব লাগিব। ভজা হৈছেগৈ আৰু এতিয়া ইয়াত পানী দিম। পানী মানে আপোনালোকে এনেকৈ দিব। এতিয়া যদি মই চাউল 2 কাপ লৈছোঁ নহয়, সেইকাৰণে পানী সেই একেটা কাপেৰে 2 কাপ লৈছোঁ। ঠিক আছে, আপোনালোকে যিমান লয় 3 কাপ ল'লে 3 কাপ ল'ব, 2 কাপ ল'লে 2 কাপ ল'ব, সমান হ'লে ভাল। এয়া পানীখিনি দি দিছোঁ। এতিয়া অকণমান লৰাই কুকাৰৰ এটা চিটি অহালৈকে মুঠতে কৰিলেই হ'ল। এটা চিটি আহিলে এইটো বন্ধ কৰি দিব পৰা হ'ব। মই পাছৰখিনি দেখাম। একদম বহুত সহজ, একদম 5 মিনিটত আপুনি বনাব পাৰিব। এতিয়া এই কুকাৰৰ ঢাকনিখন বন্ধ কৰি দিছোঁ। বেছিকৈ দি থোৱা আছে, জুই বহাই থোৱা আছে, আৰু এটা চিটি মৰাৰ পাছত ৰাখি দিম। এয়া চিটি মাৰিলে, চিটি মৰাৰ পাছত এইডাল খুলি থৈ দিব। যেতিয়ালৈকে নিজে সাঁফৰখন পৰি নাযায় ন, তেনেকৈ ৰাখি দিব। আৰু সাঁফৰখন পৰাৰ পাছত মই দেখুৱাই আছোঁ কি কৰিব লাগিব। সাঁফৰখন এতিয়া এয়া নিজে খোল খালে। এবাৰ লৰাই দিব ভাতখিনি লৰাই আকৌ সাঁফৰখন পূৰা টানকৈ মাৰি দিব নালাগে। এনেকৈ এবাৰ লৰাই জাষ্ট চিনি বন্ধ কৰি থৈ দিব। তেতিয়া মানে ভাতখিনি এটা পোলাওখিনি এটা হ'ব ধুনীয়া। আপোনালোকেও বনাই খাই চাবচোন, কেনেকুৱা পালে জনাওক। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল পালে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।